So hello and welcome back to my YouTube channel. আপোনালোকক সকলোকে মোৰ এটা অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আজিৰ ব্লগটো মই আকৌ ঘৰৰ পৰা ওলাই মিলি আহি আধা ৰাস্তাতে মনত পৰিছে। তো এইপিনে আছে চাচি আৰু ভণ্টি আৰু ভাইটিহঁত। তো আজি আমি গৈ আছো মোৰ মাহী ঘৰলৈ। তো আমাও আহিব, কিন্তু আমাৰ বাহঁতৰ লগত পিছত আহি আছে আৰু আমি ভাইটিৰ লগত গৈ আছো। তো ব্লগটো আপোনালোকে আগলৈ চাই থাকক। আৰু বেছি দূৰ নাই, পাবলৈ হ'ল আৰু এতিয়া আমি কিছু ইয়াত মিঠাই ল'বলৈ কাৰণে তাৰপিছত আমি যাওঁ। তো আহিলোঁ, আহি মেলি আকৌ মই ব্লগ কৰিব পাহৰি গ'লোঁ, মানে ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ। তো এতিয়া চাহ খাই আছোঁ আমি। ইয়াত ভাইটিহঁত দুটা বহি আছে। এইটো মোৰ বাহিৰ ল'ৰা আৰু এটা ইয়াত মোৰ চাচাৰ ল'ৰা। তো দুইটাই বহি একদম সিহঁতৰ মানে আৰু এতিয়া দুইটা একেলগে আৰু কথা পাতি আছে। হেল্ল' গাইজ, এই চক আমাৰ আধাখিনি মানুহ আহি পালে। এইটো আমাৰ ৰিজবি হাই দে ৰিজবি ইয়ে আৰু এই আধা মানুহ সেইকাৰণে আছে। ক'ত গ'লগৈ? এয়া চিমিও আহি পালে আৰু আমাৰ আম্মা বাই। ক'ত যাবা? ৰিজবি আজি সৰু নানী ঘৰ আহিছে ন? হা ৰিজবি দিয়া 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 দিয়া। হেল্ল' গাইজ, তো আজি চবে আমাৰ ঘৰলৈ আহিছে। ফটো এয়া মানে ভিডিঅ' শ্বুট কৰি আছে ৰিলছৰ বাবে আমাৰ গুডি বাই। গাইজ এফালে চক ফটোশ্বুট হৈ আছে। আমি মানে হেল্পাৰ হয়। আমি মানে হেল্পাৰ এগাল দিছে নে? তিনিটা হেল্পাৰ। আমি তিনিটা হেল্পাৰ। গাইজ আমি এখন ফটো মাৰিবলৈও পৰা নাই। মই বাৰু মৰা নাই, একপি মাৰিছো চেলফি। বগিনীয়ে মাৰি আছে খালি। ধুনীয়া লাগিছে। হেল্ল' গাইজ, হেল্ল' গাইজ। অঁ হেল্ল' এই হাই দিছে হাই হাই কৰি দিয়া। এই হাই আকৌ দে সেই মেমে আহা মেমে আহা আকৌ। তাৰপিছত আচলতে লাগিছে মই বেলেগ জেগালৈ আহিছো নেকি ক'ৰবাত। নাই নহয়, মোৰে জেগা হয়তো। কাজিনছটো লগ পোৱা হয় তেতিয়া এইটো অৱস্থা হয়। এয়া আমাৰ খোৱাৰ আয়োজন, মানে খাবলৈ বহিব সৰুতে খাম। এটা শুই আছে আৰু এটাই উঠাবলৈ চেষ্টা কৰি আছে। ফুল লৈ গৈছে একদম, ফুল লৈ গৈছে। এয়া আমাৰ ফ্লপ ছিংগাৰ। यह बच्चे की मामा আজি মঞ্চত আমন্ত্ৰণ জনাইছোঁ, মানে মই যে মানে ভুল হৈছে বাৰু। আমন্ত্ৰণ জনাইছোঁ আমাৰ টপ ছিংগাৰ চিমি আহমেদ। আপুনি এতিয়া কি খাব? আমাৰ আগত কি গাই শুনাব? এই চব আলহী খেদুৱাইছে, খেদাই দিছোঁ। এইকণ সময়ত মানে এনেকুৱা হ'ল, আমাৰ মাহীহঁতৰ মানে ডগীটোৰ বেমাৰ হৈছে। তো খোৱা বোৱা কৰা নাছিলে। তো মাহীৰ ছোৱালীজনীয়ে কানি কটি অৱস্থা নাই। পিছত যেনিবা ঠিক হ'ল ডক্টৰৰ ওচৰত দেখাই পিনি। এয়া চাওক আমাৰ ছোৱালীকেইজনীও ষ্টাইল ফটোশ্বুট কৰিব, তো ষ্টাইল কৰি আছে। ৰিজবি হাই কৰি দিয়া। হাই ৰিজবিয়ে হাই নকৰে। ৰিজবি এতিয়া চাই আছে এই গুডুক চাই ব্যস্ত হৈ আছে। তো এয়া আমাৰ ভিডিঅ' মানে ৰিলছ শ্বুট কৰি আছে আমাৰ ভাইটি দুটাই। তো বহুতবাৰ টেক লোৱাৰ পাছত এইটো মানে ভাল হৈছে। সিহঁতৰ মাথা গৰম হৈ গৈছিলে। তো এতিয়া আমি যাবলৈ লৈছোঁ ৰুকসাৰ টাটা।
এতিয়া আমি গৈছোঁ ঘৰলৈ। আজিৰ ভ্লগটো যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।